মাছলে গৈছিলোঁ এজনীও নেপালোঁ ঘৰলে আহি মই সুদাই সুদাই খাই দিলোঁ একাহী ভাত বিলা চানা ককাই আমাক লৈ যাম কৈ এতিয়ালৈকে নিয়া নাই চাচোন মোৰ মাছ ধৰিবলৈ যাবলৈ মন গৈছে সুদাই ভাত খাইছোঁ পপকৰ্ণ মেকুৰীটোৰ লগত অকলে কি কথা পাতিছ তই হা মাছলৈ যাম বুলি বৰ উৎপতাই আছিলি নহয় নাযাওঁ নে কি মাছ ধৰিবলৈ যাওঁ যদি বল আজি গ'লে লৈ যাম কাইলৈ আকৌ নিনো আকৌ মই কাইলৈ মোৰ বেলেগ কাম আছে ককা তাৰমানে তুমি মই গান গোৱা শুনি আছিলা ন যাম কেলে নাযাম বাৰু বোলে অকণমানে ৰ'বলৈ সময় নাই কিন্তু বোলে যাওঁ বোলা আকৌ কি মোলে ভেবা লাগি চাই আছা বোলা সোনকালে ইয়াৰ উৎপাতটো চা পিছে আমিও সৰুতে এনেকুৱাই আছিলো তীখৰ গুটি মাছ ধৰা বুলি ক'লে একেবাৰে ক'বই ন জাপ মাৰি উঠি আহিছিলো তুলুকিটো যেতিয়া বাওঁ তেতিয়া একদম এই হাতখনৰ সমান দীঘল যেতিয়া বৰালি ৰৌ বাহুবোৰ লাগে কি মজা লাগে আকৌ সেইটো সোৱাদেই বেলেগ আছিল আমাৰ আগৰ দিনত কেনেকুৱা মজা লাগিছিলে এতিয়া সেইবোৰ দিন নাই এই পোৱালীকেইটাকে আৰু সিহঁতি বিচাৰিছে যেতিয়া মাছ ধৰা দেখাই থৈ আহোঁগৈ বাৰু মাছ পাম যে আশা নাই ল'ৰাখন তহঁতৰ উৎপাততে তহঁতক নৈখনলৈ লৈ আহিলোঁ এইখনে নৈ এতিয়া ইয়াতে কিমান মাৰ মাছ এতিয়া তহঁতক মই দেখা লৈছিলোঁ নহয় কেনেকৈ জাকৈখন মাৰিব লাগে এতিয়া কোনটোৱে মাৰ এটাই মাছ মাৰ এটাই খালৈ ল সেই কি বুলি কয় লাগি যা আৰু বেছি দেৰি নাই আমাৰ হাতত গম পাইছ নাই সেই বেলিটো দুবাৰ আগে ঘৰ পাবগৈ লাগিব আকৌ এতিয়া কিন্তু মই জাকৈ মাৰিম আকৌ দেই প্ৰথমে মইহে মাৰিম আকৌ তাৰ পাছতহে তই পাবি হ'ব আৰু দে তোৰ লগত লাগি জানো কিবা লাভ আছে নহ'লে সেইদিনাখনৰ নিচিনাকে কাজিয়াহে হ'ব তাতছে ভাল দুইটাই অকণমান জাকৈ মাৰো মাছ ধৰো আৰু যাওঁগে ল'ৰাহঁত কথাহে পাতি থাকিবিনে মাছ ধৰিবলৈ লাগ আৰু বেলিটো ডুবিবলৈ হ'ল আৰু মাছবোৰ ভটিয়নি দিছে আৰু তহঁতি মাছ মাৰ সোনকালে আগৰ দিনত আমি এতিয়া আইলা পথাৰলৈ গৈ মাছ ধৰিছিলোঁ কিমান মাছ পাওঁ খালৈ ভৰি মাছ পাওঁ ডাঙৰ মোনা এটাও লৈ যাওঁ লগতে সেই মাছটোতো ভৰাওঁৱে খালৈত ভৰাওঁৱে আৰু সেই মোনাটো একেবাৰে ফুল কৰি আনো ককা তুমি চিন্তাই নকৰিবা আজি তুমিও দেখিবা আমি একেবাৰে খালৈ ভৰাই মাছ নিম পপকৰ্ণ চা এইজনী ইমান ডাঙৰ মাছ ধৰচোন ধৰ পাইছনে মনে থাকচোন মিমিবা মনে থাক ধৰিম চুপচাপ থাক এই ল'ৰাকেইটা কথা পাতি থাকোঁতে যাব যেন পাইছোঁ মাছ ধৰি নোখোৱাই ইহঁতি মোক মাছ ধৰিব যেন লগা নাই ক'ত মাছ ধৰি খুৱাব পাৰিব যিহে পোৱালি ল'ৰা এইকেইটাই মাছ ধৰিবলৈ আহিব লাগে নে বাৰু মিমিবা খালৈটো লৈ কি ডবল মাছ চানা 1 কেজিমান হ'ব আজিলৈ এইটো পালেই হৈ গ'ল আৰু দৰকাৰ নাই গম পাইছ নাই বৰ ডাঙৰ মাছ ধৰচোন ধৰ চাওঁ বৰ ডাঙৰ মাছজনী ধৰিলি বৰ মৰম লগা আকৌ মাছজনী দেই খাবই মন নাযাব পাই হ'ব নহ'লে থ এইজনী মাছ পাওঁ ইমান মাছ খোৱা মানুহ নাই মোৰ ডিঙিত কাঁইট লাগি ধৰে মইতো বেছিকৈ খাবই নোৱাৰোঁ দাঁতত লাগি ধৰে তহঁতিয়ে বনাই মেলি খাবি আৰু এজনী কাইলৈ আকৌ আহিমা মই ইমান আশা কৰি পিনি আহিলোঁ মাছ ধৰিম বুলি নহ'ব দেই এতিয়া মই মাছ মাৰিয়ে যাম মই এনেকুৱা ডাঙৰ মাছ এটা পাব লাগিব তেতিয়াহে মই যাম নহ'লে মই নাযাওঁ কিন্তু নহ'ব দেই মইহে মাছ ধৰিছোঁ মই আৰু দুজনীমান ধৰিলেহে যাম তেতিয়াহ'লে তই যদি মাছ মাৰ ময়ো আৰু দুজনীমান মোৰো মন গৈছে আৰু মাৰিবলৈ মই আৰু দুজনীমান মাৰিহে যাম দেই ঠিক আছে বাৰু তহঁতি মাছ মাৰিবি কিন্তু তহঁতি মোৰ প্ৰশ্ন এটা উত্তৰ দেচোন বাৰু কি মাছ মানুহে নাখায় বাৰু কচোন সেইটো যদি উত্তৰ দিব পাৰ তেতিয়াহ'লে তহঁতি মাছ মাৰিবলৈ পাবি যদি সেইটো উত্তৰ দিব নোৱাৰ তেতিয়াহ'লে চিধা আজিৰ কাৰণে ঘৰলৈ যাব লাগিব কাইলৈ আকৌ মাছ মাৰিবলৈ আহিম বাৰু ক এতিয়া ভালে ক কি মাছ মানুহে নাখায়
সেইটো উত্তৰ একেবাৰে সহজ গৰৈ মাছ আকৌ ময়ো নাখাওঁ আমাৰ মায়েও নাখায় কোনেও নাখায় আমাৰ ঘৰত গৰৈ মাছ মানুহে নাখায় হে গৰৈ মাছ তহঁতৰ মাৰে বাপেৰে নাখালে বুলি আৰু বেলেগ মানুহে নাখাব নি মইতো খাওঁ হে ভুল উত্তৰ দিছ বল 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 চিধা বল আজিলে হ'ব আৰু বল উত্তৰ দিব নোৱাৰিলি তহঁতি তেনেহ'লে উত্তৰটোনো কি তুমিয়ে কৈ দিয়া আকৌ ককা উত্তৰটো আজি নকওঁ উত্তৰটো কাইলৈ আকৌ মাছ মাৰিবলৈ আহিবি নহয় তেতিয়াহে উত্তৰটো ক'ম যদি ক'ব লাগে আজিলৈ বল আৰু হ'ব আজিলৈ ইয়াতে সামৰিছোঁ আৰু দেই কাইলৈ আকৌ আহিম কাইলৈ ইয়াৰ উত্তৰটো ল'ম কি মাছ মানুহে নাখায় তাৰ উত্তৰটো কাইলৈহে ক'ম দেই আপোনালোকে জানেনি বাৰু কি মাছ মানুহে নাখায় যদি জানে তেনেহ'লে কমেণ্ট কৰি ক'বচোন দেই জনাবচোন দেই আমি উত্তৰটোলৈ অপেক্ষা কৰিম আজিলৈ বাই বাই